আশিস দৰকাৰ নহয় হেৰি Para
যেগুলো আমার সকলকে ভালোভাবে অগ্রসর হই জগন্নাথ কলেজের তোমাদের এখানে সৌভাগ্য পাই যে এখন কলেজের এক স্টুডেন্ট জুবিন গার্গ আমি কাঞ্চনজঙ্ঘা টিম আপোনালোকৰ কাষলৈ আহিছোঁ অহা 6 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমতে কিন্তু পঢ়া-শুনা কম কৰিছিলোঁ সাতজনীয়া গাৰ্লফ্ৰেণ্ড আছিলে পঢ়া-শুনা কমকৈ কৰি সাতজনী গাৰ্লফ্ৰেণ্ড গোটাব নোৱাৰালৈকে তেওঁলোকে কোনো ভূমিকা ল'ব নোৱাৰিলে অহা 6 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতে একেলগে মুক্তি লাভ কৰিব জুবিন গাৰ্গ পৰিচালিত তৃতীয়খন চিনেমা কাঞ্চনজঙ্ঘা কাঞ্চনজঙ্ঘা টিমটোৰ ফালৰ পৰা সেইকাৰণে তোমালোকৰ কাষলৈ আহিছোঁ তোমালোকক নিমন্ত্ৰণ জনাবলৈ অলপ ক'বলৈ আহিছোঁ যে তোমালোকে আহিবা চাবা এইখন তোমালোকৰে চিনেমা যিহেতু তোমালোকৰ ধৰি এজন কলেজীয়া ছাত্ৰৰ অভিনয় কৰিছে জুবিন গাৰ্গে যাৰ নাম চিনেমাখনত অনিৰ্বাণ মই ভাবোঁ যে তোমালোকৰ আবেগ অনুভূতি লৈ পেলাই বুজি তেওঁ কৰা এইখন চিনেমাৰ সকলোৰে কথা তোমালোকে বেছি ভালকৈ বুজি পাবা এইকাৰণে যিহেতু কলেজীয়া অৱস্থাত এইখন কলেজত থাকিয়ে তেওঁৰ যি আক্ৰোশ আছিল ক্ষোভ আছিল মন আছিল লাভ আছিল বেছিকৈ ফ্ৰাষ্ট্ৰেশ্যন আছিল প্ৰেম আছিল এই সকলোবিলাক কথাক লৈ তেওঁ বেছি ধুনীয়াকৈ নিৰ্মাণ কৰা এইখন চিনেমা যদিও চিনেমাখনৰ শ্বুটিং হৈছে তেজপুৰত তথাপি তোমালোকক বিচাৰি পাবা যিহেতু তোমালোকৰ মাজৰে পৰা যোৱা এজন ছাত্ৰই এই বিশেষ চিনেমাখনত অনুভৱ কৰিছে গতিকে মই ভাবোঁ যে অহা 6 তাৰিখে তোমালোকে চাবলৈ যাবা 7 তাৰিখে তোমালোকে ঠিক কৰি থোৱা এজনৰ লগত যাবা 8 তাৰিখে ঘৰৰ মানুহৰ লগত যাবা আৰু 9 তাৰিখে ওচৰ চুবুৰীয়াৰ লগত যাবা আমি খুব বেছি দীঘলীয়া নকৰোঁ যিহেতু আমি আজি 3খন কলেজলৈ যাব লাগিব আমি শিৱসাগৰৰ পৰা আহি আছোঁ আকৌ ইয়াৰ পৰা আমি গোলাঘাট 30 ছেপ্টেম্বৰত আহি আছোঁ মই ইয়াত প্ৰগ্ৰেম আছে এটা কি নাম কি অনির্বাণ 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 সিনেমাখনৰ নাম দেব অনির্বাণ আপনি মিলি গৈছে কথাবোৰ কেনেকৈ মিলি যায় আভ্যন্তৰণে অনির্বাণ আমাৰ ছাত্ৰ এজনে সময় তেওঁলোকে মাতিছে প্ৰথমবাৰ চাগে ন প্ৰথমবাৰ মই আহিম 30 ছেপ্টেম্বৰত আহি আছোঁ 6 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে চিনেমাখন চাই থাকিবা যদি গ'লে অনুষ্ঠিত হ'বলগীয়া নহ'লে নাহোঁ নালাগে আহিব নেকি জেবি কলেজত প্ৰথমবাৰতে অনুষ্ঠিত হ'বলগীয়া অনিৰ্বাণলৈ আহিব কাঞ্চনজঙ্ঘাৰ অনিৰ্বাণ চিন্তু ফুকৰ ধৃতিমান ফুকন চিন্তু মোৰ পুৰণা বন্ধু বহুত বছৰ পিছত আকৌ মই এক্টিং কৰিবলৈ লৈ আহিছোঁ ঘূৰাই সি এক্টিঙৰ জগততে আছিলে বিজনেছ কৰে এতিয়া আকৌ ঘূৰাই আনিছোঁ চিনেমাখনৰ মেইন ভিলেইন সিয়ে মোক মাৰে মই তাক মাৰোঁ Gentlemen, more brothers, thank you so much. It's a privilege to be here in JB College. So please do come and watch Kanchanjunga. Please খুব ভাল হৈছে গানকেইটা আৰু চবে খুব কষ্ট কৰি কৰিছোঁ
Please do come and watch Kanchanjunga. Jai Kanchanjunga. মোৰ নিজৰ কলেজ JB কলেজ যোৰহাট জিন্দাবাদ। আমি আছো ইয়াত আজি বন্ধৰ দিন কিন্তু সব ল'ৰা ছোৱালী আহিছে কাঞ্চনজংঘাৰ বাবে গৈ থাকিব 6 ছেপ্টেম্বৰ কাঞ্চনজংঘা আহি আছে সকলো